নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আহিছো অষ্টম শ্ৰেণীৰ অধ্যায় আজি হ'ব অনুশীলনী 3A ঠিক আছে তো 3A এৰ আমি আজি আলোচনা কৰিম 3A অধ্যায়টোৰ নাম হৈছে বহুভুজৰ পৰিচয় আৰু চতুৰ্ভুজ ঠিক আছে এটা বহুভুজ এতে বহুত ধৰণৰ বহুভুজ পাব লগতে আৰু চতুৰ্ভুজ পাব বহুভুজ মানে জানে বহুত কেইটা ভুজ থকা অৰ্থাৎ বহুত কেইটা কি থকা এনেকুৱা ধৰণৰ কোণা থকা হেতুক বহুভুজ বুলি কোৱা হয় আৰু চতুৰ্ভুজটো জানে চাৰিটা কোণেৰে চাৰিটা বাহুৰে আগুৰা ক্ষেত্ৰক কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয় তো আমি বেছি দেৰি নকৰি আমি প্ৰথম কোৱেশ্চনলৈ যাওঁ কৈছে যে চিত্ৰবোৰৰ x ৰ মান উলিওৱা বুলি কৈছে ঠিক আছে তো x ৰ মান উলিয়াব লাগে এক নম্বৰ কি কৈছে এইটো এটা আমাক চিত্ৰ দিয়া আছে য'ত কি দিয়া আছে এইবোৰ দিয়া আছে অৰ্থাৎ এইবোৰক কি কয় তোমালোকে আগতে জানিব লাগিব এইবোৰ হৈছে কি বহিকোণ বুলি কোৱা হয় কি কোণ বুলি কোৱা হয় এইবোৰক বহিকোণ বুলি কোৱা হয় আৰু ভিতৰবোৰক কি বুলি কোৱা হয় অন্তকোণ বুলি কোৱা হয় তাৰ পাছত এইখিনি জনাৰ আগতে তোমালোকে জানিব লাগিব এইখিনি বস্তু সমবাহু ত্ৰিভুজৰ এইকেইটা সূত্ৰকেইটা তোমালোকে জানিব লাগিব ঠিক আছে তেতিয়াহ'লে আমি এইকেইটা সূত্ৰ ব্যৱহাৰ কৰি আমি এইখিনি কি কৰিম সলভ কৰিম হ'ব তো প্ৰথম কোৱেশ্চনটো কৈছে প্ৰথম কোৱেশ্চনটোত চাবা বহিকোণ দিয়া আছে ঠিক আছে তো মনত ৰাখিবা চতুৰ্ভুজৰ বহিকোণৰ সমষ্টি মানে গোটেইকেইটাৰে যোগফল কিমান হয় 360 ডিগ্ৰী হয় ঠিক আছে বহিকোণ বুলি কৈছে বহিকোণৰ সমষ্টি 360 ডিগ্ৰী এটা বহিকোণ কি দিয়া আছে আমাক 110 ডিগ্ৰী দিয়া আছে যোগ এটা 50 ডিগ্ৰী দিয়া আছে যোগ 150 ডিগ্ৰী দিয়া আছে যোগ আৰু এটা আমাৰ x দিয়া আছে যিটোৰ মান আমি উলাব লাগে আৰু ইফালে হৈ যাব 360 ডিগ্ৰী তো এখিনি আমি যোগ কৰিলে কিমান হৈ যাব 110 আৰু এইটো হ'ব 160 যোগ 150 যোগ x ইকুৱেল টু 360 ডিগ্ৰী তো এইটো হৈ যাব 160 5 আছে 11 0 5 আছে 11 1 এইটো হ'ব 310 প্লাস x ইকুৱেল টু 360 ডিগ্ৰী তেতিয়াহ'লে x ইকুৱেল টু কিমান হৈ যাব 360 এই প্লাস আছে ইফালে মাইনাস 310 হৈ যাব 50 ডিগ্ৰী মানে x ইকুৱেল টু কিমান হৈ যাব 50 ডিগ্ৰী হৈ যাব মানে x ৰ মানটো কিমান হৈ যাব মানে বহিকোণটোৰ মান কিমান হৈ যাব 50 ডিগ্ৰী হৈ যাব ঠিক আছে বুজি পাইছে বহুত ডাঙৰ নহয় সৰু সৰু কোৱেশ্চনস জাস্ট বুজি পালে হৈ গল দুই নম্বৰটো কি হৈছে চাব কোৱেশ্চনটো দেখাইছো কাৰণ যাতে কোৱেশ্চনটো মই কোৱেশ্চনটাতে বুজাই দিওছে এটি হিচাপে অন্তকোণৰ x দিয়া আছে এটো 75 দিয়া আছে এটো 120 ডিগ্ৰী দিয়া আছে এতিয়া মনত ৰাখিবা যদি এনেকুৱা ধৰণৰ এটা কোণ থাকে এটো আমাক কি দিয়া আছে বহিকোণ দিয়া আছে অন্তকোণটো দিয়া নাই এটা মনত ৰাখিবা যদি এনেকুৱা ধৰণৰ এটা কোণ থাকে এটো বহিকোণ এটো অন্তকোণ মনত ৰাখিবা যদি কোণ এটা কোণত এইটো আৰু এইটো এই দুইখিনি মিলিখিনি কিমান হয় 180 ডিগ্ৰী হয় অৰ্থাৎ অন্তকোণ আৰু বহিকোণ দুটা মিলিখিনি কিমান হ'ব 180 ডিগ্ৰী হ'ব এইটো যদি 60 ডিগ্ৰী দিয়া আছে তেতিয়াহ'লে এইটো কোণ কিমান হ'ব এইটো হ'ব 120 ডিগ্ৰী হৈ যাব হয় তেতিয়াহ'লে এইটো 20 ডিগ্ৰী বুলি আমি লিখিব পাৰো ঠিক আছে তেতিয়া লিখিবা কি অন্তকোণ নহয় চতুৰ্ভুজতে চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি সেম 360 ডিগ্ৰী হয় আমি গোটেইকেইটা পাইছো x এটা আছে প্লাস 120 ডিগ্ৰী আছে আমি এথেনৰটো কিমান পাইছো 120 ডিগ্ৰী পাইছো আৰু এটা কিমান দিয়া আছে 75 ডিগ্ৰী দিয়া আছে সমান 360 ডিগ্ৰী কে বুজি নাপালে কৈ যাব হা তেতিয়ালে x প্লাস 120 আৰু 75 120 কিমান হ'ব 240 আৰু 75 প্লাস 5 5 4 7 4 11 315 315 ইকুৱেল টু 360 তেতিয়ালে x ইকুৱেল টু কিমান হৈ যাব 360 minus 315 এটো মাইনাস কৰি দিলে কিমান হ'ব 360 পৰা 5 5 5 গলে 5 এটা হ'ব 5 5 গলে 45 ডিগ্ৰী মানে x ইকুৱেল টু কিমান হৈ যাব 45 ডিগ্ৰী হৈ যাব এখিনি লাগে বুজি পাইছে এটো বুজি পাইছে ঠিক আছে তেতিয়ালে 3 নম্বৰটো কৈছো 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাক মাত্ৰ এটা 60 ডিগ্ৰী আছে এই দুটাৰ মান উলাব লাগে আৰু এইটোৰ মান আমাক এইটো এনেকে দিয়া মানে এইটো হৈছে 90 ডিগ্ৰী ঠিক আছে এই দুটা 90 ডিগ্ৰী মানে এইটো 90 এইটো 90 এইটোৰ x ৰ মান এইটোৰ x ৰ মান আমি উলাব লাগে আৰু এইটো কি 60 ডিগ্ৰী দিয়া আছে ঠিক আছে তেতিয়া লিখিব লাগিব আমি এবাৰ আমাক এটা সূত্ৰ লাগিব ঠিক আছে কি হয় c নম্বৰত
ক্ষমা কৰিব ভিডিঅ'টো পজ হৈ আছিল মই এইটো দেখাইছোঁ যে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হৈ গৈছে 540 ডিগ্ৰী আমি কি জানো এটা 90 ডিগ্ৰী দিয়া আছে আন এটা 90 ডিগ্ৰী দিয়া আছে প্লাছ x দিয়া আছে আৰু এটা x দিয়া আছে আৰু 60 ডিগ্ৰী এই গোটেইকেইটা পঞ্চভুজৰ সমষ্টি কিমান হৈছে পাইছোঁ আমি 540 পাইছোঁ ঠিক আছে তাৰপিছত 540 হ'ল 540 কেনে পাইছোঁ এইটো ঠিক আছে 540টো 2n এইটো মই এইমাত্ৰ এনৰ মানটো অৰ্থাৎ ভুজ অনুসৰি কেইটা ভুজ আছে সেই অনুসৰি এইটো বাঢ়াই গ'লে হ'ল যদি ত্ৰিভুজ হয় 3 এনৰ মানটো 3 হ'ব আৰু যদি চতুৰ্ভুজ হয় 4 হ'ব পঞ্চভুজ হ'লে 5 হ'ব ষড়ভুজ হ'লে 6 হ'ব সপ্তভুজ হ'লে 7 হ'ব অষ্টভুজ হ'লে 8 হ'ব ঠিক আছে এনৰ মানটো সেনেকৈ বাঢ়াই যায় থাকিব ঠিক আছে তো এইটো হৈ গ'ল তাৰপিছত এইটো কি এই পাঁচটা আমি লিখিছোঁ 90 90 180 ডিগ্ৰী 180 আৰু 60 হ'লে 220 আৰু x 2x ইকুৱেল টু 540 ঠিক আছে 240 টো ইয়ালত কি হৈছে 240 টো ইয়ালত যোগ হৈ আছে ইফালে আহিলে বিয়োগ কৰিছো কিমান হৈছে 300 2x ইফালে আছে x টো এৰ লগত 2 টোৰ লগত x টো কি হৈছে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ তাৰ মানে x ৰ মান কিমান হৈ যাব 150 ডিগ্ৰী হৈ যাব এটো মই আগতে লিখি লোৱা নাই মোৰ ভিডিওটো পোষ্ট হৈ যোৱাৰ কাৰণে মই অলপমান এটো মই বুজাই যাই আছিলো কিন্তু পোষ্ট হৈ গৈছে যাৰ কাৰণে তোমালোকে দেখা নাপালা ঠিক আছে লিখাখিনি তো এইখিনি নেক্সট তো x ৰ মান কিমান হৈ যাব x ৰ মান হৈ যাব 150 ডিগ্ৰী মানে দুয়োটা x ৰ মানে কিমান হৈ যাব 150 ডিগ্ৰী হৈ যাব ঠিক আছে এইখিনি লাগে বুজি পাইছা এটো সূত্ৰটো মনত ৰাখিবা এই সূত্ৰটো ক'ত আছে এই সূত্ৰটো আছে ইয়াতে এইটো 2n - 4 সমকোণ মানে হৈছে 90 ডিগ্ৰী থাকিব মনত ঠিক আছে এইবোৰ তেতিয়া নেক্সট লৈ আগবাঢ়ো আমি দুই নম্বৰটো কৈছে যে এনেকুৱা ধৰণৰ দিয়া আছে অৰ্থাৎ ইয়াৰ যেটো বাহু আছে এই বাহুবোৰ কি বুলি সমান বুলি কৈছে যদি বাহুবোৰ সমান হয় তেতিয়াহলে ইয়াৰ যিবোৰ কোণ আছে এই কোণবোৰ কি হৈ যাব সমান হৈ যাব কি কেইটা ভুজ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ভুজ আছে পঞ্চভুজ ঠিক আছে ইয়াৰ কাৰণে এটা সূত্ৰ আছে ডি নম্বৰ সূত্ৰ কি আছে সদায় মনত ৰাখিবা n - 2 ডিভাইডেড বাই n ইনটু 180 ডিগ্ৰী ঠিক আছে তো n মানে কি n মানে হৈছে ভুজ এটো সূত্ৰটো ক'ত আছে এইটো সূত্ৰটো আছে ইয়াতে মই কেনে কৈছো এটা মনত ৰাখিবা ঠিক আছে এইটো হৈছে সুষম বহুভুজৰ বাহুৰ সংখ্যা যদি n হয় তেতিয়াহলে এইটো n - 2 ইনটু 180 ডিগ্ৰী ডিভাইডেড বাই n অৰ্থাৎ এইটোৱে সূত্ৰটো তো এতে n মানে অৰ্থাৎ আমাৰ ভুজ কেইটা আছে ভুজ আছে 5টা হয় 5টা হলে 5 - 2 ডিভাইডেড বাই 5 n ৰ মানটো 5 হয় ইনটু 180 ডিগ্ৰী এইটো হৈ যাব 3 by 5 into 180 degree তো 180 ডিগ্ৰী পাছে দি যায় না নাই 180 ডিগ্ৰী পাছে দি যদি দিও 5 3 গুণ 15 ইফালে 30 5 6 গুণ 30 কেইবাৰ যায় পাছে দিয়া 36 বাৰ যায় তাৰপিছত 6 ইয়ালৰ এইটো পূৰণ হৈ যাব মানে 3 into 36 কিমান হৈ যাব 3 6 গুণ 18 8 7 1 3 6 গুণ 18 1 19 3 3 গুণ 9 1 10 সরি দেই 3 6 গুণ 18 আর 1 3 3 গুণ 9 10 108 ডিগ্ৰী অৰ্থাৎ প্ৰতিটো কোণৰ মান কিমান হৈ যাব 108 ডিগ্ৰী কে হৈ যাব ঠিক আছে অৰ্থাৎ x এটা যে x বুলি দিয়া আছে x ইকুৱেল কিমান হৈ যাব 108 ডিগ্ৰী কে হৈ যাব প্ৰতিটো কোণে অৰ্থাৎ ইয়াৰ প্ৰতিটো কোণে কিমান হৈ যাব 108 ডিগ্ৰী কে হৈ যাব হৈছে ঠিক তেনেকৈ নেক্সট ই নম্বৰটো হেনেকুৱাই ই নম্বৰটো খালি এটা বাহিৰৰ কোণটো আমাক উলাব লাগে আমি আগতে ভিতৰৰ কোণটো উলাব পিছত ইটো কোণ ওলাই যাব সেম কেইটা কোণ দিয়া আছে চোৱা 1 2 3 4 5 6 ছয়টা কোণ দিয়া আছে এবাৰ আমাক কিমান দিয়া আছে ছয়টা কোণ দিয়া আছে ঠিক আছে সেম আমি সেম সূত্ৰ ব্যৱহাৰ কৰিম কি n - 2 ডিভাইডেড বাই n ইনটু 180 ডিগ্ৰী কেইটা ভুজ আছে 6টা 6 - 2 বাই 6 ইনটু 180 ডিগ্ৰী তো কিমান হৈ যাব এটো হৈ যাব 4 এটো 6 ইনটু 180 ডিগ্ৰী তো 6 দিয়া কেইবাৰ যায় 3 বাৰ আৰু এটা 0 30 ডিগ্ৰী আৰু এটো হৈ যাব 3 4 গুণ 12 120 ডিগ্ৰী এইটো হৈছে ভিতৰৰ কোণ অৰ্থাৎ অন্তঃকোণ কেইটাৰ হে কি হৈছে অন্তঃকোণৰ মান হে হৈছে 120 ডিগ্ৰী এইমাত্ৰ মই এইমাত্ৰ কলো আমাক কি হৈছে বাহিৰৰ কোণটো উলাব দিছে ঠিক আছে তো বাহিৰৰ কোণটোত কি জানো এনেকৈ যদি লাগি থাকে এইটো কোণ আৰু এই দুটা কোণ মিলিখিনি অৰ্থাৎ এনেকুৱা ধৰণৰ হৈ আছে না নাই এনেকুৱা ধৰণৰ মই যদি উলটাকে দিও এনেকা ধৰণৰ তাৰ মানে এইটো যদি এইটো কোণ এই দুইখিনি মিলিখিনি কিমান হ'ব 180 ডিগ্ৰী হয় যদি 180 ডিগ্ৰী হয় এইটো যদি 120 ডিগ্ৰী হয় তেতিয়ালে এইটো কিমান হ'ব 180 ৰ পৰা 120 ডিগ্ৰী মাইনাস কৰি দিও কিমান হ'ব 60 ডিগ্ৰী মানে x ৰ মান কিমান হয় এতেকে x ইকুৱেল কিমান হ'ব
60 ডিগ্ৰী হৈছে পাইছে বুজি যদি বুজি পাইছে তেতিয়াহ'লে এই আজিলৈকে এইখিনিয়ে থাকিব নেক্সট আমি এইবোৰ আলোচনা কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ